মোৰ নিচিনা চৰ্মখন হিৰোটো থাকোঁতে মোৰ মাইকীটো সদায় বেলেগে পালাগৰ লেচি বিচি ঘূৰি থকা বাপেকে স্বামী ভৰ্তি কৰা বস্তুটো অকণমানো নাই নাই আজি বিচাৰি আহিছোঁ সেইকাৰণে ভয় কোনে মোৰ ওচৰত আমাৰ লগত লিলিমাই হৈ থাকে চাই ল'মতো বাপেকে কি দিয়া নাই চিনি পোৱা নাই আহক চিনিয়ে পালা কোনবা লাগিল আজি এই ডাংকাটি কৰিছ না চিনি পোৱা নাই ডাংকাটি খালি পেলাম বাবা ইফালে আছে এইফালে গোটাই এইফালে কি চাই আছা হা মদ খাই কেনে তই এই ফেষ্টিভেলখনত আহিলি সন্মান নোহোৱাটো চলা কিমান মৰম লগা চৌকা মাৰি ৰং নাম্বাৰ লগাই পলাই লৈছো বাপেকে কিন্তু এইটা 2 নম্বৰী মই সপোনতো হোৱা নাই 2 নম্বৰী কি 2 নম্বৰী হা মই কি 2 নম্বৰী না কল্লো আৰে দিনত দিনটো যে হাজিৰা কৰি আহিছে মই তো ঘৰত দেখা নাপাওঁ কেছটো কি হৈছে দিনৰ দিনটো হাজিৰা কৰি তুমি মদ খোৱা কেনে ঘূৰি ফুৰি আছা আৰু মোক কথা ক'ত পাইছা অভাৰটেক নকৰিলো ফালি পেলাম বুলিছো ডাংকাটি থেপি বাৰমুখী মই তো একেবাৰে চিনি পেলাম বাপেকে তেৰমুখী চালাৰ মোদাখি স্বামী ভক্তি বলা বস্তু স্বামী ভক্তি হা এমনিটা মোদাহিটো কিটা মই স্বামী ভক্তি ফালি পেলাম বুলিছো ভক্তি তুমি চিনি পেলাম বুলি কৈছো কিন্তু কি কৰবা মোবাইল এটা আনি ৰং নম্বৰ এটা লগাই কৰবা আপাৰ লগত কি কথা কায়া মানে মদ হবা খাই কিনে যতে ততে ঘূৰি ফুৰিবি লেতেৰা হবা কৰি ফুৰিবি আৰু মোক কমাইছ তই হ'লেও কোৱালিটি আছে কি কোৱালিটি আছে মদ খাই খাই পেটটো ওলাই আহিছে গোটাই চিনিয়ৰ মানুহ সেই টাইমতে যদি ভিডিঅ' কল থাকি লয় তোৰ থপৰা দিলে এটা বিয়া হৈ নাহিল হয় দেখা নাই ইয়াতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা কিবা এই স্বচ্ছ ভাৰতৰ বিষয়ে কিবা ক'ব আহিছিল তাকে মই চাব গৈছিলো তোৰ নিচিনাকে মদ খাই যতে তই ঘূৰি ফুৰা নাই নহয় অফিচত চাব গৈছিল অফিচত চাব গৈছিলো ছাৰহঁত আহিছে ছাৰহঁতে কিবা কিবি বুজাই আছে বাপেৰক লগ পালি বাপেৰক লগ পালে পালোতো সৌৰাৰে তই যে যাব লাগে অফিচৰ ছাৰ লগ মই যাব নোৱাৰো নেকি কি যায় লাইছি বোলে যাব মই খাই বৰ আনচাৰ কি আহিছা সেই কবিতা হা ফালি পেলাম বুলি চিনি পেলাম বুলি কৈছো এটা মিটিং হ'ব ঘৰত যা ছাৰৰ লগ আহিছে কেছটো জানা আছে তো কি জানা আছে আজিকালি অফিচ বিলাকত চৰকাৰে পুৰা চেংৰা ফুল কুমলীয়া আপাবিলাকৰ দিছে সেইবিলাকৰ মুখবিলাক চাবৰ কাৰণে আজিকালি মাইকী মানুহবিলাক তামাম দৌৰা কিবা এটা মিটিং হ'ব যা ঘৰ যা হাল্লা কৰি থাক নাগে যা ঘৰ যা বৰ ভাল লাগে মই নাযাওঁ মই এটা মিটিঙত থাকিম ছাৰহঁতে কিবা বুজাব মোৰ তামাম ভোক লাগি আছে ভাত খাব লাগে যা ঘৰত যাই নিজে নিজে খাই যা ওলাই ভাত খাব লাগে মই নাযাওঁ যামনি বৰ ভোক লাগি আছে মিনে ভাত খাব লাগে যা নিজে নিজে থাকি যা মিনে ভোক লাগে ভাত খাব মিনে ভোক লাগি আছে মোৰ নাযাওঁ বুলি কৈছো না মই নাযাওঁ মিনে ভোক লাগি আছে ভাত খাব যা নিজে খাবি যা বদল আছে এক কুইণ্টেলৰ কাছাকাছি হ'ব পাৰে সঁচাই নাজানো সঁচাকে নাযাওঁ মই খাটাং কথা একদম খাটাং কথা
সঁচাকৈ আহিয়ে পৰিৱেশটো গম পাইছো কেনেকুৱা হৈ আছে হয় ঠিক আছে ধন্যবাদ ধন্যবাদ সঁচাকৈ আৰম্ভ কৰি দিওঁ তেখেতক অলপ পাতি যাব কথাখিনি শুনি লওক আপুনি জয়দেউতা আজি এই সজাগতা সভাত উপস্থিত থকা সকলো ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো ভোগালী বিহুৰ শুভেচ্ছা জনাইছো আমি বিভিন্ন ঠাইত এনেদৰে সজাগতা সভা পাতিছো আমাৰ সজাগতা সভাৰ মূল কাৰণটো হৈছে স্বচ্ছ ভাৰত মিছন অভিযান ৰ'ব আপুনি কৰি নাথাকিব আচলতে এখেতে যিটো পৰিৱেশত আছিলে এটা পৰিৱেশত এই পৰিৱেশটোৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ ব্যাধি হ'ব পাৰে প্ৰথম কথা হৈছে আমি মুকলি ঠাইত শৌচ কৰিব নালাগে মুকলি ঠাইত শৌচ কৰিলে তাৰ পৰা বেমাৰৰ বীজাণু বিয়পে আমি মুকলি ঠাইত শৌচ কৰিলো
আৰু আমাৰ শৌচত বেমাৰৰ বীজাণু বেক্টেৰিয়া থাকে। সেই শৌচত মুকলি ঠাইত শৌচ কৰিলে তাতে মাখি পৰিব। সেই মাখিবিলাকে বেমাৰৰ বীজাণু কঢ়িয়াই আনি আমাৰ খাদ্য বস্তুত দিব। খাদ্য বস্তুৰ যেতিয়া আমি খাম, খাদ্য বস্তুৰ জৰিয়তে আমাৰ বেমাৰৰ বীজাণু আমাৰ ভিতৰলৈ যাব, তাৰপিছত আমি বেমাৰত ভুগিব লাগিব। সেইকাৰণে আমি বুজিছে কথাখিনি বুজিছে? আপুনি আপোনাৰ নিজৰ ঘৰত লেট্ৰিন আছে নে নাই? কি বস্তু? এই যে লেট্ৰিন চৰকাৰে যে দিছে বিজ্ঞানসন্মত লেট্ৰিন আছে নে নাই? মানে কি শৌচাগাৰ? আমাৰ পৰম্পৰা ৰক্ষা কৰে কলৰ তলত বাঁহৰ তলত। তেখেতে ৰাইজক বুজাইছে, ৰাইজখনক তেখেতে বুজাই আছে, কিন্তু তেখেতৰ নিজে কলৰ তলে বাঁহৰ তলে পৰম্পৰা ৰক্ষা কৰি আছে। আপুনি যাতে বাহিৰত শৌচ কৰিব নালাগে তাৰ কাৰণে চৰকাৰে যিসকলৰ পকাৰ লেট্ৰিন নাই প্ৰত্যেকৰ ঘৰত কিন্তু একোটিকৈ চৰকাৰে বিজ্ঞানসন্মত পকী লেট্ৰিন দিয়াৰ ব্যৱস্থা কৰিছে। চৰকাৰে বিনামূলীয়া কৰি দিছে। আৰু এটা সুবিধাও দিছে, কিন্তু চৰকাৰে বৰ্তমান 12,000কৈ টকা যিজনে ভুক্তভোগীয়ে সেই চৰকাৰী লেট্ৰিনটো পাব তেখেতৰ একাউণ্টত সোমাই দিব, আৰু তেওঁ সেই পইচাখিনি উলিয়াই আনি চৰকাৰী বিজ্ঞানসন্মতভাৱে এটি লেট্ৰিন মানে নিৰ্মাণ কৰি ল'ব পাৰে। তাৰমানে বস্তুটো আমাক হেৰি পইচাটো হেংকাচ নিদিয়ে, হেংকেচ নিদিয়ে, কামটো কৰি ল'ব লাগিব। এইবিলাকে চৰকাৰে কিছুমান ভুল কাম কৰে। কি ভুল কাম কৰিছে? কি ভুল কাম কৰিছে? আচলতে আমাৰ লেট্ৰিন বনাই দিব নালাগেতো। কিয়? আমাৰ হাত ভৰি আছেতো লেট্ৰিনটো বনাই ল'বৰ কাৰণে। আমাক যদি হেংকাচ পইচাটো দিয়ে না, তেতিয়াহ'লে আমি আমাৰ চিষ্টেমতে মালটো বনাই ল'ব পাৰোঁ। চিষ্টেমতে বনাব। এতিয়া স্বচ্ছ ভাৰত মিছনৰ প্ৰথম কথাটো হৈছে আমি মুকলি ঠাইত শৌচ কৰিব নালাগে। দ্বিতীয় কথাটো হৈছে আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। কওক কওক। তিনিফালে বেৰা থাকিব, বেৰ থাকিব তিনিখন, সন্মুখৰ ফালে দৰ্জা এখন থাকিব,